আৰম্ভণি হোটেলৰ ৰুমৰ পৰাই কৰিছোঁ যাব ওলাইছোঁ কেদাৰনাথ মিন্দৰ ইয়াৰ হোৱা নাই একদম ৰেডি তাৰপিছত উপকূল ৰেডি এই আপোনকজ ৰেডি তো আজি এতিয়া আমি ট্ৰেক কৰি প্ৰায় 4:30 হ'ল আৰু আমি পুৰা গা পা ধুই পুৰা ড্ৰেছ পাতি কৰি পুৰা পেক পাক হৈ লৈছোঁ 7 ডিগ্ৰী চেলচিয়াছ ন এতিয়া এনেকা 6-7 মান আছে নেকি তো এতিয়া বৰ্তমান ইয়াতে 6-7 ডিগ্ৰী চেলচিয়াছ কেদাৰনাথৰ যদি টেম্পাৰেচাৰটো চাওঁ তাতে আছে আপোনাৰ 1 ডিগ্ৰী চেলচিয়াছ আৰু মানে 0-1 এনেকুৱাই হৈ আছে 0-1তকৈ ইম্প্ৰুভ হোৱা নাই তো ৰুমৰ পৰা ওলালোঁ মিন্দৰ লগটো কৰি আহা সাংঘাতিক ঠাণ্ডা দেখা পাইছে মাফলাৰ গ্লোভছ টুপি আছে বেগত তো গোটেইখিনি লৈ ওলাইছোঁ তো এতিয়া এটা বেগ থৈ যাম আৰু এটা বেগ লৈ যাম আমি যিখিনি লাগতিয়াল বস্তু আমাৰ কাৰণে তাতে প্ৰয়োজন হ'ব পৰা বস্তুখিনি তো লৈ যাম আৰু ইয়াতে বাকীখিনি থৈ যাম দাদা আছে আমাৰ লগত ইয়াতে আমি ইয়াত থৈ যাম ক্লক ৰুম আছে এইটো थैंक यू भैया जी और एक तो एक है हम साथ पैसा जाने के टाइम पे टेंशन हां वो आने के बाद जब आओगे ना अपने लगेज लोगे हां तो হৈ গ'ল আমাৰ গোটেইখিনি তো হোটেলৰ পৰা ওলালো এতিয়া তো গাইস ওলাই আহিলোঁ হোটেল এখন পাইছোঁ একাপ চাহ খাই লওঁ চাহ কাপ খাই গৈ আছোঁ তো ইয়াৰফালে দেখা পাইছে এইটো হ'ল চেণ্টাৰ ইয়াতে আপোনালোকে এইটো চেণ্টাৰত আহি পেলাই ভেৰিফিকেশ্যন কৰিব লাগিব মানে যিটো আপোনাৰ অনলাইন বা অফলাইন যিটো আপুনি সেয়া কৰে ৰেজিষ্ট্ৰেশ্যন কৰে ইয়াতে যোৱাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন এটা হয় সেই ৰেজিষ্ট্ৰেশ্যনটো ইয়াতে ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ পিছতে আপোনালোকক ইয়াৰ পৰা যাব দিয়া হয় দ্বিতীয় কথাটো হ'ল আৰু এটা কথা আপোনালোকক জনাই থওঁ ইয়াতে কিছুমান ক্লক ৰুম পায় যেতিয়া আপুনি হোটেলৰ পৰা ওলাব আপোনাৰ যিটো বেগততো বহুত বস্তু থাকে ন তো কিছুমান ক্লক ৰুম পায় ক্লক ৰুমবিলাকত ধুনীয়াকৈ বস্তুটো ৰাখি থৈ দিয়ে তেওঁলোকে হা আৰু আহোঁতেও আৰু সেই বস্তুটো আহাৰ টাইমত আপোনালোকক আকৌ ৰিটাৰ্ণ কৰি দিয়ে মানে ঠাণ্ডাতে কথা ওলাই অহা নাই দেই বিৰাট ঠাণ্ডা আছে চাহ একাপ খাই লওঁ ৰ'ব ঠিক আছে তো গাইজ ফাইনেলি গৌৰীকুণ্ড আহি পালোঁ গৌৰীকুণ্ড এইখিনি জেগাৰ নাম গৌৰীকুণ্ড আহি পালোঁ আৰু ইয়াৰ পৰাই আৰম্ভ হয় ট্ৰেকিং ষ্টাৰ্ট হৈ গ'লে ইয়াৰ লাঠি লৈ ল'লোঁ তো লাঠি লৈ বেগ পিঠিত লৈ ইয়াৰ পৰা ট্ৰেকিং ষ্টাৰ্ট আৰু দেখিছেনে শিলবিলাক দেখিছে আৰু মোৰ পিছাক চাওক তো ঘোঁৰাটো আপোনালোকে যাব পাৰে কিন্তু আমি ঘোঁৰাত নাযাওঁ আমি যাম তো আন্ধাৰ হৈয়ে আছে ৰাতি পোহৰ হোৱা নাই এতিয়ালৈকে আৰু গৈ আছোঁ গাড়ীৰ পৰা ইয়াতে নামিলোঁ এইবিলাক গাড়ীত গৈ আহি পাই ইয়াৰ পৰা ট্ৰেকিং ষ্টাৰ্ট তো গাইজ চাওক ইয়াতে লিখা আছে কেদাৰনাথ ইয়াৰ পৰা 16 কিলোমিটাৰ কিন্তু 16 কিলোমিটাৰ নহয় এতিয়া যাত্ৰাপথটো অকণমান দূৰ হৈছে অকণমান দূৰ বুলি শুনিছোঁ প্ৰায় 22-23 কিলোমিটাৰমান বুলি শুনিছোঁ 22-23 কিলোমিটাৰ ট্ৰেক কৰিম তো মোৰ লগত আছে গোটেইকেইজন আছে পংকজ উপকূল মিন্দৰ हेलो জয় কেদাৰনাথ হৰ হৰ মহাদেৱ हर हर महादेव গাইজ ট্ৰেকিঙত বৌদ্ধ ভাগৰ বৌদ্ধ কষ্ট হয় ভিডিঅ' কৰিব পৰা নাই ইমান বহুত বেছি বাট এটা বস্তু দেখি ৰখাব নোৱাৰিলোঁ নিজক মোৰ পিছফালে এইয়া চাওক বৰফেৰে আৱৰাই পাহাৰখন চাওক হা 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 কেনেকুৱা এটা শান্তি লাগিছে দেখা পাই চাওক কি ধুনীয়া পুৰা বৰফ আৰু চাওক মানুহবিলাক কেনেকৈ গৈ আছে তো সিয়াতে আছে ভৈৰৱ মন্দিৰ শ্ৰীবাসা এইখন অঞ্চল তো ইয়াতে ভৈৰৱজী কি মন্দিৰ আছে তো ইয়াতে এটা সেৱা লৈ যাওঁ এইটো হাঁজি তো ভৈৰৱজী কি মন্দিৰ তো আহি পালোঁ আৰু এটা ৱাটাৰফল ধুনীয়া কিন্তু ঘোঁৰাবিলাকে বিৰাট অশান্তি দিয়ে খুন্দাই থৈ যাব খোজে ইহঁতে অশান্তি দিছে বৌদ্ধ অশান্তি দিছে ঘোঁৰাকেইটাই বাকী বঢ়িয়া ৰুমালৰ ভিতৰত কৰ্পূৰ সোমাই লৈছোঁ তো কৰ্পূৰ শুঙিলে অক্সিজেনটো কমি নাযায় মানে উশাহ লোৱাত কষ্টটো অকণমান কম হয় তো গাইজ আহি এইখিনি কি পালোঁ আমি কি যাব আহি নাম জংগল চট্টি তো জংগল চট্টি পালোঁ ইয়াতে অকণমান ব্ৰেকফাষ্ট কৰি ল'লোঁ পৰঠা আলু পৰঠা খালোঁ আৰু যিহেতু পূজাৰ ছিজন চলি আছে গুৱাহাটীত ৰঙিয়াত চবতে পূজা যিহেতু চলি আছে তো জিলাপিৰ সোৱাদ কেনেকৈ পাহৰোঁ ইয়াতে জিলাপি পালোঁ কিনি ল'লোঁ জিলাপি খাম পূজা
তো গাইজ প্ৰায় 5 কিলোমিটাৰ আহি প্ৰথম সূৰ্যৰ পোহৰ দেখা পালোঁ এতিয়াহে প্ৰায় 8:30 হোৱা হৈছে এতিয়া 8:30 বাজিল তো ফাৰ্ষ্ট সূৰ্যৰ পোহৰ এইখিনিত পৰিছে 5 কিলোমিটাৰ অহাৰ পিছত তো মানুহবিলাক কিদৰে গৈ আছে ট্ৰেক কৰি আছে খুব ধুনীয়া ভাল লগা এটা পৰিৱেশ আৰু ভাগৰ লাগিছে যদিও ভাল লাগি আছে কিন্তু প্ৰথম অৱস্থাত অকণমান বিৰাট ভাগৰ লাগে কিন্তু তাৰপিছত লাহে লাহে খোজকাঢ়িব পৰা হৈ যায় তো গাইজ আহি আৰু এটা ৱাটাৰফল পালোঁ সেয়া চাওক না ইমান ধুনীয়া শিলবিলাক চাওক পাহাৰখনত এই পাহাৰবিলাক মাটি নাই শিল আৰু এইটো এটা ৱাটাৰফল ইয়াতে চাওক তো গাইজ চাওক কি ধুনীয়া বৰফেৰে আবৃত এখন পাহাৰ সেইয়া স্ন'ফল তালৈকে যাম গৈ আছোঁ এইটো হ'ল ৰাস্তা বহু দূৰ বাকী বহুত ওপৰত আছে কিন্তু তথাপিও যাম প্ৰায় আৰু 12-13 কিলোমিটাৰমান আছে অ'কে তো গাইজ আহি উপস্থিত হ'লোঁ এইটো ভীমবালি তোলে দেখা পাইছে এইটো ভীমবালি ফ্ৰী ৱাইফাই জোন বোলে তো ৱাইফাই আছেনে নাই নাজানো বাট ভীমবালি পালোঁ তো আৰু প্ৰায় 10 কিলোমিটাৰমান আছে ইয়াৰ পৰা কেদাৰনাথ সেইয়া চাওক আৰু এইয়া টাউনখন চাওক ইফালে এইখন এখন টাউন ইয়াৰ মাজে মাজে যাব লাগিব তো আপোনালোকক মনত পেলাই দিওঁ আপোনাৰ কেদাৰনাথ মুভিখন চাইছিলে নেকি সুশান্ত সিং ৰাজপুত আৰু ছাৰা আলী খানৰ তেতিয়াহ'লে এই কিছুমান জেগা আপোনালোকৰ মনত পৰিব তো বলক মই লৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ গোটেই যাত্ৰাপথটো ইমান সহজ নহয় আৰু বহুত টানো নহয় যদি সাহস কৰে ধুনীয়াকৈ আহিব পাৰিব বলক আৰু দেখাই আছোঁ অ'কে তো গাইজ আহি এখন ব্ৰিজ পাইছোঁ এখন ধুনীয়া ব্ৰিজ আৰু মুখখন চাওক আৰু পানীৰ সোঁত চাওক এয়া চাওক পানীৰ চাউণ্ড চাওক সোঁত চাওক আৰু ওপৰৰ সেয়া চাওক ভিউ চাওক এয়া চাওক পানীৰ সোঁত চাওক আৰু এইখন ব্ৰিজ লৰি থাকে খুটা চুটা নাই ব্ৰিজখনত লৰি থাকে ব্ৰিজখন तेरे जाप के बिना चले ये सांस की তো ইয়াতে আহিলে আপোনালোকে এনেকুৱাকৈ কেম্প কৰি থাকিব পাৰে টেণ্টটো লৈ আহি ইয়াতে কেম্প কৰি থাকিব পাৰে এনেকুৱাকৈ দেখিছে ইয়াতে কোনোবা ন কোনোবাতো আছে ভিতৰত চাগে তো শুই আছে তো এনেকুৱা কেম্প কৰি থাকিব পৰা এটা সুবিধা আছে প্লাছ ইয়াৰে নাজাৰিয়াটো চাওক ভিউটো চাওক পাহাৰ আৰু এয়া সুলভ শৌচালয় ৰাস্তাই ৰাস্তাই আপোনালোকক এনেকুৱাকৈ পেচাব কৰা টয়লেট আছে গোটেইখিনি ৰাস্তাতে আছে তো তাৰ কাৰণে অসুবিধা নহয় তলৰ এইবিলাক ৰাস্তা অতিক্ৰম কৰি আমি আহি এতিয়া সেই ওপৰত চাওক কিমান দূৰ আহিলোঁ ইয়াৰ পৰা চালে কিবা এটা সেই লাগি যায় বাপৰে ইমান দূৰ সঁচাকৈ আহিছোঁ নে কিন্তু আচৰিত ইমানখিনি আহি পালোঁ কোৱা ভাল লাগিছে বহুত ভাল লাগিছে খোজকাঢ়ি আছোঁ ভাগৰ লাগিছে ৰৈছোঁ পানী খাইছোঁ গৈ আছোঁ বাছ বেছ সেয়া পানীত আপোনাৰ ইলেক্ট্ৰল চৰ্বত মিক্স কৰি লৈছোঁ খাই আছোঁ আৰু গৈ আছোঁ আপোনালোকৰ এটা কথা ইনফৰমেশ্যন এটা শ্বেয়াৰ কৰোঁ আপোনালোকৰ আগত তো কেদাৰনাথৰ বৰ্তমান যিটো ৰাস্তা মই কৈছোঁ আগতে এতিয়া বৰ্তমান 22-23 কিলোমিটাৰ কেদাৰনাথৰ ৰাস্তা কেদাৰনাথত যোৱা যিটো ৰাস্তা আছিল এই ৰাস্তাটো আছিল দেখিছেনে এই ৰাস্তাটো এই যিটো ৰাস্তা দেখিছেনে এই ৰাস্তাটোৰে সেই পাহাৰৰ সিটো পাৰেদি এই নদীটোৰ যিটো আছে এই নদীটোৰ সিটো পাৰেৰে আছিল এতিয়া এইটো পাৰেদি হ'ল আগত সিটো পাৰেদি আছিল সেই সিটো পাৰেদি থাকোঁতে আগৰ কেদাৰনাথৰ ৰাস্তাটো আছিল প্ৰায় 16 কিলোমিটাৰ 15-16 কিলোমিটাৰ ৰাস্তা আছিল সেইপিনে কেদাৰনাথলৈকে কিন্তু যেতিয়া আপোনাৰ এইটো কিমান চনত হৈছিল এইটো 13 চনত চাগে 13 চনত যিটো ইয়াতে প্ৰলয়ংকাৰী এটা মহা বানপানী এটা হৈছিলে মানে সেইটোত এই ৰাস্তাটো গোটেই পাহাৰে একদম ভূমিস্খলন হৈ গ'ল গোটেই পাহাৰ ভাঙি ফেলে একদম ইয়াতে হেৰি হৈ গ'ল বস্তিখন সেই হৈ গ'ল আৰু এইখনত নাম আছিল ৰামবাৰা আপোনালোকে যদি কেদাৰনাথ মুভিখন দেখিছে চাইছে কেদাৰনাথ মুভিখন তাতে এটা আছিলে তো ছাৰা আলী খানৰ বোধহয় দোকানখন ৰামবাৰাত আছিল নেকি তো এনেকুৱা কিবা এটা আছিল মই পাহৰিলোঁ বাৰু তো তাতে কয় ৰামবাৰা বুলি তো ৰামবাৰা অঞ্চলটো এইখিনিত আছিলে এই যিখিনি অঞ্চল এইখিনি ৰামবাৰা অঞ্চল বা এই দলংখন যে অলপ আগত দেখালোঁ আপোনাৰ ভিডিঅ'টো তো এইখিনি আছিল ৰামবাৰা অঞ্চল তো সেই ভূমিস্খলনৰ সময়ত এই গোটেই অঞ্চলটো একদম মানে পানীয়ে
ভূমিস্খলনে গোটেই নষ্ট কৰি পেলালে, শেষ কৰি পেলালে। তো এতিয়া আকৌ সেইকাৰণে নতুন ৰাস্তা হ'ল এতিয়া এইটো, আৰু সেইকাৰণে এতিয়া বৰ্তমান ৰাস্তাটো প্ৰায় 8 কিলোমিটাৰমান দূৰ আগৰ ৰাস্তাটোতকৈ। আগতে 16 কিলোমিটাৰমান আছে, এতিয়া 22-23 কিলোমিটাৰমান হয়। তো আহি এই অঞ্চলখিনি পালোঁ। ইয়াৰ পৰা আৰু প্ৰায় 4-5 কিলোমিটাৰ, ইয়াৰ পৰা 5 কিলোমিটাৰ আছে মন্দিৰলৈকে। এই ওপৰত একদম দেখা পাইছে চাগে, একদম বহুত ওপৰত, তাতকৈ ওপৰত আৰু চাই পাহাৰখন সিপাৰে মন্দিৰখন। তো এইখিনি পালোঁ আহিফালে, জেগাখিনি অকণমান প্লেইন এইখিনি, আৰু এটা এনেকুৱাকৈ নদী বৈ গৈছে, নিজৰা এটা ওপৰৰ পৰা ৱাটাৰফল এটা আহিছে। তো ওপৰত মেঘ চাওক, এইফালে মেঘ চাওক। তো গাইজ আহি ফাইনেলি কেদাৰনাথ পালোঁ। এয়া চাওক পৰিৱেশ, সেয়া চাওক, ইয়াৰ পাহাৰখন চাওক, সেয়া চাওক কেনেকুৱা বৰফেৰে আৱৰা পাহাৰ, আৰু এই টেণ্টবিলাক আছে ইয়াতে যাত্ৰীসকল থকাৰ কাৰণে। তো সাংঘাতিক ভাগৰ লাগছে। আমি 4জন আহিছিলোঁ, এজন আগত গৈছে, বাকী 2জন মোৰ পিছফালে আছে। সেয়াই পৰিৱেশ কেদাৰনাথৰ। চাওক মন্দিৰটো অলপ দেখা পাইছোঁ, আপোনালোক দেখাব চেষ্টা কৰিম মন্দিৰটো। ফাইনেলি গাইজ মন্দিৰটো অলপ দেখা পাইছোঁ। এইয়া চাওক, এইটো দেখিছেনে বগা এইটো হ'লে এইটো হৈছে এইটোৱে মন্দিৰ কেদাৰনাথৰ। তো বেছি জুম কৰা গৈছে, চ' এনেকুৱা হৈছে। তো আপোনালোকক দেখাই আছোঁ ভালকৈ ওচৰলৈ গৈ। তো ইয়াৰ পৰা দেখা পোৱা হৈছে, এয়া চাওক কেদাৰনাথৰ মন্দিৰ। তো ফাইনেলি আহি পালোঁ, আৰু অকণমান গ'লে ৰুম ল'ম, ৰুম লৈ ফ্ৰেছ হৈ তাতে যাম।